হাই ফ্ৰেণ্ড, আপুনি চাই আছে মোৰ ইউটিউব চেনেল আৰ্ট অফ আছাম। তো ফ্ৰেণ্ড, আজি আমি ৱাটাৰ কালাৰ কৰিম। আচলতে ৱাটাৰ কালাৰ কেনেকৈ কৰে তাৰ ওপৰত আজি আপোনালোকক দেখুৱাম। আৰু ৱাটাৰ কালাৰ ব্যৱহাৰ কৰিবলৈ আচলতে দুটা কালাৰ আছে, এটা হ'ল ষ্টুডেণ্ট ৱাটাৰ কালাৰ আৰু আন এটা হ'ল আৰ্টিষ্ট ৱাটাৰ কালাৰ। আৰু যিবিলাক প্ৰফেশ্যনেল আৰ্টিষ্ট সেইবিলাকে আচলতে আৰ্টিষ্ট ৱাটাৰ কালাৰটো ব্যৱহাৰ কৰে, আৰু শিকাৰ কাৰণে আচলতে ষ্টুডেণ্ট ৱাটাৰ কালাৰটো ব্যৱহাৰ কৰে। আৰু মই আজি আৰ্টিষ্টটো ব্যৱহাৰ কৰিম, এইটো আৰ্টিষ্ট ৱাটাৰ কালাৰ। তো বলক আমি ভিডিঅ'টো আৰম্ভ। তো ফ্ৰেণ্ড, আমি চিম্পুলি এখন চিনাৰী এখন কৰি ল'ম। আচলতে শিকাৰ কাৰণে আমি চিম্পুলকৈ কৰিম চিনাৰীখন, যাতে আপোনালোকক ভালকৈ শিকাব পাৰোঁ বা বুজাব পাৰোঁ কেনেকৈ কৰে। তাৰ বাবে আমি ফাৰ্ষ্ট এখন ড্ৰ এটা কৰি লওঁ, চিনাৰী এখন। তো আমি আকাশৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে প্ৰথমতে আকাশৰ পৰা সদায় দূৰৰ পৰা কালাৰ কৰি আহিব লাগে। আৰু ৱাটাৰ কালাৰ আচলতে ট্ৰেন্সপাৰেণ্ট হয়, ট্ৰেন্সপাৰেণ্ট কৰি কৰিব লাগে। আৰু ৱাটাৰ কালাৰত আৰু পানী বেছিকৈ মিক্স কৰি খেলে কৰিব লাগে। আচলতে পানী বেছিভাগ পানী মিক্স কৰিব লাগে ৱাটাৰ কালাৰত। আৰু ৱাটাৰ কালাৰ আচলতে এবাৰত নহয়, তিনিটা ষ্টেপ কৰি কৰিব লাগে। ফাৰ্ষ্ট এটা ষ্টেপ থাকে, ছেকেণ্ড এটা আৰু থাৰ্ড এটা। আচলতে প্ৰথম ষ্টেপটো পাতলকৈ কৰি ল'ব লাগে, তাৰপিছত শুকাব দিব লাগে। শুকোৱাৰ পিছত আচলতে নেক্সট আৰু এটা ষ্টেপ কৰিব লাগে অলপ ডাঠকৈ। তাৰপিছত লাষ্ট ষ্টেপত আচলতে য'ত ডাঠ হয়, য'ত পাতল হয়, সেইটো ডাঠ পাতল কৰি মিলাই খেলে সেইটো কৰিব লাগে। তো আমি 3 মিনিট শুকাব দি এতিয়া আমি ছেকেণ্ড ষ্টেপটো আৰম্ভ কৰিছোঁ।
ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মই আগলৈ ৱাটাৰ কালাৰৰ ওপৰত আৰু ভিডিঅ' বনাম। তো মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নেপাহৰিব।